Okay guys, welcome back. তো আপোনালোকে নিশ্চয় জানে যে ইণ্ডিয়াৰ যিটো মিড ৰেঞ্জ কেটেগৰী স্মাৰ্টফোন তাত আপোনাৰ Xiaomi দখল আছে, যিটো এটা চাইনিজ ব্ৰেণ্ড। তেওঁলোকে 2015 সিহঁতৰ ফাৰ্ষ্ট ফোন Redmi Note 3 লঞ্চ কৰাৰ পৰা আপোনাৰ তাৰ পাছৰ গোটেইখিনি বছৰ 2018লৈকে মিড ৰেঞ্জ কেটেগৰী স্মাৰ্টফোনটো তেওঁলোকৰ দখলতে আছিলে। কোনো ব্ৰেণ্ডে অহা নাছিলে তেওঁলোকক টক্কৰ দিব পৰাকৈ। কিন্তু 2018ত এটা নতুন ব্ৰেণ্ড আহি হৈছিলে, যিটো অপৰ পৰা ওলাই আহিছিলে। সেইটো হৈছে আপোনাৰ ৰিয়েলমি তেওঁলোকৰ ফাৰ্ষ্ট ফোন 2018ৰ লাষ্টৰ পিনে লঞ্চ কৰিছিলে। সেইটো ৰিয়েলমি 1। ৰিয়েলমি 1এ ভাল টক্কৰ দিছিলে Xiaomi মিড ৰেঞ্জৰ ফোনবিলাকক। এতিয়া 2019ত আপোনাৰ ৰিয়েলমিয়ে লঞ্চ কৰিলে সিহঁতৰ লেটেষ্ট ফোন ৰিয়েলমি 3 Pro। গতিকে আমি এই ভিডিঅ'টো ৰিয়েলমি 3 Pro বিষয়ে ডিছকাছ কৰিম, তো চাই থাকক। ৰিয়েলমিৰ ফালৰ পৰা এই ৰিয়েলমি 3 Proটো Xiaomiৰ যিটো ৰিচেণ্টলি লঞ্চ হৈছে Redmi Note 7 Pro তাক টাৰ্গেট কৰি বনোৱা হৈছে। ইয়াৰ লগত কম্পেৰিজন কৰিবলৈ ৰিয়েলমি 3 Proটো লঞ্চ কৰা হৈছে। আনকি ইয়াৰ প্ৰাইচ টেগটো ছেম ৰাখিছে Redmi Note 7 Proৰ লগত। ইয়াৰ যিটো 4GB RAM প্লাছ 64GB ইণ্টাৰনেল ষ্ট'ৰেজ সেইটো আপোনাৰ 14,000 আৰু 6GB RAM প্লাছ 128GB ইণ্টাৰনেল ষ্ট'ৰেজ সেইটো আপোনাৰ 17,000। গতিকে দুইটাৰ প্ৰাইচ ছেম Redmi Note 7 Pro আৰু Realme 3 Pro দুটাৰ একে ভেৰিয়েণ্টৰ প্ৰাইচকেইটা ছেম। যদি আমি স্পেচিফিকেশ্যনৰ কথা কওঁ তেতিয়াহ'লে ৰিয়েলমি 3 Proত আপুনি স্ক্ৰীনত পাব 6.3 ইঞ্চৰ ফুল HD প্লাছ LCD স্ক্ৰীণ, আৰু যদি প্ৰটেকশ্যনৰ কথা কওঁ তেনেহ'লে প্ৰটেকশ্যনত Gorilla Glass 5টো পাব। তাৰ পাছত আপুনি যদি কেমেৰাটো চাই তেনেহ'লে কেমেৰা যিটো প্ৰাইমেৰী কেমেৰা বেক কেমেৰা সেইটো পাব 16+5 মেগাপিক্সেল কেমেৰা। যিটো নেকি চেঞ্চৰ সেইটো আছে Sony IMX519, যিটো নেকি আপুনি নিশ্চয় শুনিছে OnePlus-ৰ কথা। OnePlus-ৰ যিটো 6T এটা ফ্লেগশ্বিপ কিলাৰ ফোন, এই 6Tত থকা যিটো কেমেৰা চেঞ্চৰ তাৰ লগত ছেইম তাতো আছে আপোনাৰ Sony IMX519। গতিকে ছেইম চেঞ্চৰ ৰিয়েলমি 3 Proত পাইছে, সেইটো বহুত ভাল কথা। কাৰণ ৰিয়েলমি 3 Proত হৈছে আপোনাৰ এটা মিড ৰেঞ্জ ফোন, গতিকে মিড ৰেঞ্জ প্ৰাইজত এই চেঞ্চৰটো প্ৰভাইড কৰিছে। গতিকে ৰিয়েলমিয়ে বহুত ভাল কাম কৰিছে। তাৰপিছত যদি চেল্ফি কেমেৰাৰ কথা কওঁ, চেল্ফি কেমেৰা আপুনি পাব 25 মেগাপিক্সেল চেল্ফি শ্বুটাৰ। ইয়াৰ উপৰিও ৰিয়েলমি 3 Pro যিটো প্ৰাইমেৰী কেমেৰা 16+5 মেগাপিক্সেল সেইটো আপোনাৰ মাল্টিপল ফ্ৰেম কেপচাৰ কৰি 64 মেগাপিক্সেল ৰেজলিউশ্যনলৈকে আল্ট্ৰা HD ফটো কেপচাৰ কৰিব পাৰে। গতিকে সেইটো বহুত ভাল কথা। ইয়াৰ উপৰি যদি আমি ইণ্টাৰনেল বস্তুবিলাকৰ কথা কওঁ তেনেহ'লে ইয়াৰ যিটো প্ৰচেছৰটো পাব, যিটো Qualcomm-ৰ ফালৰ পৰা ৰিচেণ্টলি 700 চিৰিজৰ প্ৰচেছৰ এনাউন্স কৰা হৈছে। তাৰে আপোনাৰ Qualcomm Snapdragon 710 পাব, যিটো AIE ইনক্লুডেড হয়। যিটো AIEটো একচুৱেলি এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইনক্লুড থকা প্ৰচেছৰ, য'ত নেকি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ প্ৰচেছিঙৰ কাৰণে এটা ডেডিকেটেড ইউনিট থাকে। এইটো আপোনাৰ কিবা নিউৰ' পাইলট বুলি কয়। গতিকে আৰ্টিফিচিয়েল যিটো ইণ্টেলিজেঞ্চ সেইটো প্ৰচেছিঙৰ কাৰণে ডেডিকেটেড এটা ইঞ্জিন আছে। সেইটো প্ৰচেছত সেইটো আপোনাৰ কাম কৰে 2.2 GHz। আৰু যিটো GPU গেমিঙৰ কাৰণে গ্ৰাফিক্স প্ৰচেছিং ইউনিট সেইটো আপোনাৰ Adreno 616, এটা পাৱাৰফুল গ্ৰাফিক্স প্ৰচেছৰ। গতিকে আপুনি ইয়াত গেমিং এক্সপিৰিয়েঞ্চটো বহুত ভালকৈ পাব। তাৰপাছত যদি ইয়াৰ ফোনটোৰ মেইন হাইলাইটৰ কথা কওঁ, এইটো মেইন হাইলাইটটো হৈছে ইয়াৰ যিটো চাৰ্জিং টেকন'লজি। সেই চাৰ্জিং টেকন'লজি এটা বহুত এডভান্স টেকন'লজি ইয়াত ইনক্লুড কৰা হৈছে, যিটো নেকি আপোনাৰ ইমান কম প্ৰাইজত মিড ৰেঞ্জ প্ৰাইজত ৰিয়েলমিয়ে প্ৰভাইড কৰিছে। সেইটো বহুত ভাল কথা। যিটো অপ'ৰ ছুপাৰভুক চাৰ্জিং টেকন'লজি সেইটো ইয়াত ইনক্লুড কৰা হৈছে। আনকি ইয়াত বক্সতে আপোনাৰ ছুপাৰভুক চাৰ্জাৰো দিয়া হৈছে, যিটো ছুপাৰভুক টেকন'লজি সেইটো আপোনাৰ ফোনৰ বেটেৰীটো বহুত ফাষ্টলি চাৰ্জ কৰে। সিহঁতে কৈছে যে এই ছুপাৰভুক টেকন'লজিয়ে যিটো ফোনৰ ৰিয়েলমি 3 Pro 4000 mAh বেটেৰী সেইটো আপোনাৰ 0 to 100% অনলি 80 মিনিটছত ফুল চাৰ্জ কৰিব পাৰে। তাৰ পাছত 50%লৈকে আপোনাৰ 30 মিনিটতে ফুল চাৰ্জ হৈ যাব। গতিকে এইটো বহুত এটা Redmi Note 7 Pro কিলাৰো হ'ব পাৰে। মই ভাবিছোঁ Redmi Note 7 Pro Realme 3 Pro এটা বৰাবৰ টক্কৰ দিব। আপুনি কি বুলি ভাবে? আপোনাৰ অপিনিয়ন তলৰ কমেণ্ট ছেকশ্যনত নিশ্চয় কওক। গতিকে আজি ভিডিঅ'লৈ ইমানে। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।